সকলোকে নমস্কাৰ আৰু আজি আহিলোঁ এই ঢোল তিনিটা লৈ যাবৰ কাৰণে সিদিনাখনে ৰেডি হৈ গৈছিলোঁ বনাবৰ কাৰণে যিহেতু আমাৰ প্ৰগ্ৰেমো ওচৰ চাপিছেহি সেইকাৰণে ভাবিলোঁ ঢোলকেইটা লৈ যাওঁ আৰু এই দাদাই আমাৰ তিনিটা ঢোল ৰেডি কৰি দিলে আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালীও ঢোল আছে এয়া বনাব তাৰ পৰাই আমি অলপমান চেক কৰিলোঁ ঢোলকেইটা কেনে বনাইছে ঠিক ঠাক আছে আৰু ঘৰলৈ গৈ থাকোঁ ইহঁতকেইটাও আহিছিলে মুঠতে ঢোল তিনিটা বাৰু এতিয়া ঢোলটোতো আনিলোঁ এতিয়া ঢোলটোক মানে কাপোৰ পিন্ধাব লাগিব এই গামোচাখন লগাব লাগিব একদম বেয়া পোৱা কামটো হৈছে এই কামটো আৰু এতিয়া আকৌ যাব ওলাইছোঁ ৰিহাৰ্চেলত এতিয়া ৰিহাৰ্চেল কৰাৰ পাছত আবেলিলৈ আকৌ প্ৰগ্ৰেম আছে প্ৰগ্ৰেমতো যাব লাগিব আখৰা সিমানতে সামৰণি মাৰি এতিয়া আকৌ যাবলৈ ওলাইছোঁ প্ৰগ্ৰেমত আমি এতিয়া যাবলৈ ওলাইছোঁ প্ৰগ্ৰেম এটাত ফাৰ্ষ্ট প্ৰগ্ৰেম এইটো আমাৰ এইটো বছৰৰ ফাৰ্ষ্ট প্ৰগ্ৰেম মাৰিবলৈ গৈ আছোঁ আজি আৰু বাকী টমটমতে আহিছোঁ মানে আমাৰ ওচৰতে হয় সেইটো কাৰণে টমটমখনকে ল'লোঁ আৰু ইয়াৰ পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব এয়া আমাৰ অনুষ্ঠানো কৰিলোঁ বাকী আজি ভিডিঅ'টো সামৰিছোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম